নমস্কাৰ বন্ধুসকল, আপোনালোকক মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যন। আজি এইটো ভিডিঅ' আপোনালোকৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট ভিডিঅ', কিয়নো মই আজি এইটো ভিডিঅ'ত এটা আইফোন গিভৱে কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকক বৰ নকৰোঁ, ডাইৰেক্ট কৈ দিছোঁ, মোৰ এইটো আইফোন 11 যিটো প্ৰ' আছে সেইটো আইফোন মই গিভৱে কৰিম। যদি আপোনালোকে এই আইফোনটো নিজৰ কৰি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব, মোৰ এই ভিডিঅ'টো লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। তাতকৈ মষ্ট ইম্পৰ্টেণ্ট কথা, আপোনালোকে এটা কমেণ্ট কৰিব আইফোন ৰিলেটেড, আইফোনৰ বিষয়ে নাইবা আপুনি যি কমেণ্ট কৰি দিয়ক। তাতে সেই কমেণ্টবোৰৰ ভিতৰৰ পৰা মই যিকোনো এটা কমেণ্ট মই উলিয়াম আৰু সেইটোক মই অহা মাৰ্চ মাহৰ 10 তাৰিখে হোলীৰ দিনা মই আপোনালোকৰ আইফোনটো দি দিম। অ'কে, যদি মই বাৰু মই হাতত ডাইৰেক্ট মই নিজে গৈ দিবলৈ চেষ্টা কৰিম। তথাপিতো যদি আপোনালোকে দূৰৰ হয় তেতিয়াহ'লে মই দিব নোৱাৰোঁ, তেতিয়াহ'লে মই কুৰিয়াৰৰ দ্বাৰাই পঠাই দিম। তথাপিতো মই আৰু লগতে মই আইফোনটো যেতিয়া আপোনালোকক দিম তেতিয়া মই এটা ধুনীয়াকৈ সুন্দৰকৈ এটা ভ্লগ বনাই মই 11 তাৰিখে মোৰ এইটো ইউটিউব চেনেলত দি দিম। অ'কে, ঠিক আছে। আপোনালোকে এইটো আইফোন 11 প্ৰ' যদি আপোনালোকৰ লাগে, এইটো গিভৱেত পাৰ্টিচিপেট কৰিবলৈ হ'লে এইখিনি কাম কৰি দিয়ক। শ্বেয়াৰ অতি বেছি শ্বেয়াৰ কৰি দিয়ক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এটা কমেণ্ট মাৰি দিয়ক। থেংক ইউ। আজিলৈ ইমানতে সামৰিছোঁ।